ৰাইচ সদায় আৰু কিমান ভাত খাই থাকিম কওকচোন। এয়া সেইকাৰণে আজি বনালোঁ চলে আৰু লগতে আছিলে এয়া পুৰি আৰু লগতে আছিলে এয়া জিৰা আলু। সেয়া খাই মেলি উঠি গধূলি আজি এবাৰ মিনিছলৈ বুলি গ'লোঁ। আৰু মোৰ এভৰি টাইম মিনিছ আহিলে এনেকুৱা হয় যে কি বস্তু ল'ম কি বস্তু নল'ম মই মানে বিচাৰি নাপাওঁ আৰু সকলো বস্তু উঠাই লওঁ লাগে। আপোনালোকৰ হয়নে বাৰু জনাবচোন। আৰু মই কিনো কিনিলোঁ ঘৰত গৈ ধুনীয়াকৈ দেখাই আছোঁ। পিছে এয়া ছানগ্লাছযোৰ এনে ষ্টাইলহে মাৰিছোঁ, পিন্ধা নাই দেই। আৰু ঘৰ আহি পালোঁ আৰু এইবিলাক বস্তু ল'লোঁ, ৰাবাৰ বেণ্ড আৰু এডাল হেয়াৰ বেণ্ড, তাৰপিছত এয়া ফেচ পেক ল'লোঁ 3 বিধমান আৰু লগতে লৈছোঁ ফেচ টিচু যিটো আছে সেইটো ল'লোঁ। আৰু তাত ছানশ্বাইন হিচাপে এনেকুৱাকৈ পাৰফিউম ওলাইছিলে। মোৰ ছানশ্বাইন লিব্ৰা, পিছে টৰাছটোহে বেছি ভাল লাগিলে আৰু টৰাছটোৱে লৈ ল'লোঁ। আৰু ৰাতিৰ খানালে বুলি কিনে এয়া বনালোঁ দালি লগতে কলডিল আছিলে, মানে দুবিধ মিক্স কৰি কিনে এখন চব্জি বনাইছোঁ। তাৰপিছত পিছে একো শ্বুট নকৰিলোঁ। আজিলৈ আহিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব।